নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই এটি আপোনালোকৰ বাবে সৰু মাছৰ চৰচৰিৰ এটি ভিডিঅ' লৈ আনিছোঁ। তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় দেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু এই ভিডিঅ'টো অনাৰ উদ্দেশ্য এটাই যে মোৰ এজনী ভতিজীৰ বান্ধৱী আছে, তাই বহুত ৰিকুৱেষ্ট কৰিছে যে মই ৰেচিপি ভিডিঅ' আনিব লাগে, যিহেতু মই বহুত দিন হ'ল ৰেচিপিৰ ভিডিঅ' অনা নাই। তো নিশা এই ভিডিঅ'টো তোমাৰ বাবে আনিলোঁ। সৰু মাছ আধা কেজি ভালদৰে চাফা কৰি লৈ নিমখ ৰং সানি ল'লোঁ। আৰু এতিয়া কেৰাহীত অলপ অলপকৈ মই মাছখিনি ভাজি যাম। এয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ আৰু মাছখিনি ভাজি গোটেইখিনি হোৱা কৰিম। এতিয়া আটাইখিনি মাছ ভজা হৈ গ'ল। আৰু আনফালে মই নৰসিংহৰ পাত, ভেদাইলতাৰ পাত লৈছোঁ, আদা নহৰু পিঁয়াজ জলকীয়া লৈ মিক্সিত এতিয়া পেষ্ট কৰি ল'ম। এয়া পেষ্টখিনি মাছ ভজা কেৰাহীটোতে মই পিঁয়াজ দি দিম, এটা ডাঙৰকৈ কটা পিঁয়াজ, আৰু এইখিনি ৰঙচুৱা পৰালৈকে মই ভাজি থাকিম। ৰঙচুৱা পৰাত মই আটাইখিনি পেষ্ট দি দিলোঁ আৰু ভালদৰে লাৰি যাম। এতিয়া ইয়াতে দি দিম নিমখ আৰু হালধি গুড়ি, এইখিনিও ভালদৰে মিহলি কৰি দিম। আৰু এতিয়া মই ইয়াত পানী দি দিম, গৰম পানী। আৰু এতিয়া উতল অহাত মাছখিনি দি দিম আৰু থুপথুপীয়া হ'বলৈ দিম। আৰু থুপথুপীয়া হ'লেই মই আন এটা পাত্ৰত ওলাই ল'ম। এয়া মোৰ ৰেডি সৰু মাছৰ চৰচৰি। এইটো খুব হেল্ডি হয় আৰু খাবলৈ খুবেই টেষ্টি হয়। এই ৰেচিপিটো আটাইয়ে জানেই, যদিও মই কিদৰে বনালোঁ সেইটো দেখাবৰ বাবে আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকে ভাল পায় দেন এটি লাইক কৰি যাব। আৰু আগলৈ লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই, আৰু এণ্ড থেংকছ ফৰ ৱাচিং।